বান্ধৱীসকল আপোনালোক সকলোকে স্বাগতম জনাইছো আপোনালোকৰ চেনেল স্বাভিমানী অসমলৈ আৰম্ভ কৰিছো আমাৰ প্ৰথমটো খবৰৰ সৈতে জানিব পৰা গৈছিল যে যোৱা 11 তাৰিখে ৰাছিয়াই বিশ্বৰ প্ৰথমটো কৰোনা ভেকচিন প্ৰস্তুত কৰি উলিয়াইছিল আৰু ইয়াৰ সন্দৰ্ভত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে কৈছিল যে এই ভেকচিন সম্পূৰ্ণ সুৰক্ষিত আৰু তেওঁ নিজৰ পুত্ৰীকো এই ভেকচিনৰ টিকা লগাইছে বৰ্তমান ৰাছিয়াই এই ভেকচিনৰ প্ৰডাকচন আৰম্ভ কৰি দিছে যাৰ সাপ্লাই ভাৰতলৈও দিয়া হ'ব এই ভেকচিনটোৰ নাম ৰাছিয়াৰ প্ৰথমটো স্যাটেলাইটৰ ওপৰত ৰখা হৈছে যাৰ নাম স্পুটনিক ভি আৰু লগতে জানিব পৰা গৈছে যে ৰাছিয়াই বছৰি এই ভেকচিন 500 মিলিয়ন ড'জ উৎপাদনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়া পৰৱৰ্তী খবৰৰ বাবে আগবাঢ়িছো সৌৰভৰ ওচৰলৈ আগবাঢ়িছোঁ পৰৱৰ্তী খবৰলৈ য'ত সস্তীয়া স্মাৰ্টফোন LED টেলিভিছন লগতে এতিয়া ডিটেইল ইণ্ডিয়াই এখন ইলেক্ট্ৰিক স্কুটাৰ লঞ্চ কৰিছে যাৰ বাবে প্ৰতি কিলোমিটাৰ মাত্ৰ 20 পইচা খৰচ হ'ব বুলি কোম্পানীয়ে কৈছে এই স্কুটাৰখনৰ নাম হৈছে ডিটেইল ইজি আৰু কোম্পানীৰ মতে এইখন হৈছে বিশ্বৰ আটাইতকৈ সস্তীয়া ইলেক্ট্ৰিক টু হুইলাৰ এই স্কুটাৰখন পেল হোৱাইট মেটালিক ৰেড আৰু জেট ব্লেক এই তিনিটা কালাৰতে বজাৰত উপলব্ধ হ'ব বৰ্তমানলৈকে ভাৰতত ইয়াতকৈ সস্তীয়া স্কুটাৰ আৰু নাই ইয়াৰ মূল্য কেৱল 19,999 টকা বুলি জানিব পৰা গৈছে এই স্কুটাৰখনৰ আটাইতকৈ উল্লেখনীয় বিষয়টো হৈছে যে এই স্কুটাৰখনত চলাবৰ বাবে কোনো লাইসেন্স বা ৰেজিষ্ট্ৰেশ্যনৰ প্ৰয়োজন নহ'ব আগবাঢ়িছোঁ আমাৰ টেকন'লজি ৰিলেটেড এক খবৰলৈ য'ত হোৱাটছএপৰ সৈতে প্ৰায় একে ফিচাৰ্ছ থকা মেছেজিং এপ টেলিগ্ৰামে ডেস্কটপ আৰু মোবাইল এপত ভিডিঅ' কল সেৱাও আৰম্ভ কৰিব বুলি সিদ্ধান্ত লৈছে প্লে ষ্টৰত এই এপৰ 7 ভাৰ্চনৰ ৰিলিজ দিয়া হ'ব এই সুবিধাসমূহ যাৰ দ্বাৰা কল কৰি থকাৰ লগতে মাল্টিটাস্কিঙৰ দ্বাৰা চেটসমূহ স্ক্ৰল কৰিব পাৰিব ইয়াৰ দ্বাৰা ভইচ কলসমূহৰ লগতে ভিডিঅ' কলসমূহো এণ্ড টু এণ্ড এনক্ৰিপ্টেড কৰা যাব যদি কলত থকা দুইটা পাৰ্টিৰ স্ক্ৰীনত একেই 4টা ইমোজি থাকে জানিব যে সেই কল এনক্ৰিপ্টেড লগতে জনাব খুজিছোঁ যে ইয়াত সাধাৰণ ইমোজিসমূহৰ লগতে বিকল্পিকভাৱে কিছু এনিমেটেড ইমোজিও এড কৰা হৈছে ধন্যবাদ সৌৰভ এতিয়া আগবাঢ়িছো আমাৰ শেষৰটো খবৰলৈ ইউজাৰ ডাটাসমূহ সুৰক্ষিত কৰি ৰাখিবৰ বাবে আৰু ইউজাৰৰ দ্বাৰা নিয়ন্ত্ৰিত কৰি ৰাখিবৰ বাবে UIDAI এনে এক সুবিধা প্ৰস্তুত কৰি উলিয়াইছে যাৰ দ্বাৰা আপোনালোকে এক অনলাইন পৰ্টেলৰ যোগে লগ কৰি ৰাখিব পাৰিব নিজৰ আধাৰ কাৰ্ডসমূহ আৰু প্ৰয়োজন অনুসৰি আনলকো কৰিব পাৰিব আধাৰ কাৰ্ড লগ কৰিবৰ বাবে ইউজাৰসকলৰ লগত 16টা অংক থকা এক VID সংখ্যা থাকিব যি আধাৰ কাৰ্ড লগ কৰিবৰ বাবে অতিকৈ আৱশ্যক যদি আপোনালোকৰ লগত এই VID নাম্বাৰ নাথাকে তেন্তে নিবাসী পৰ্টেল অথবা SMS যোগেও লাভ কৰিব পাৰিব এই নাম্বাৰ SMS যোগে VID নাম্বাৰ পাবৰ বাবে GVID স্পেচ UID অৰ্থাৎ আধাৰ নাম্বাৰৰ শেষৰ 4টা সংখ্যা টাইপ কৰি 1947 নাম্বাৰলৈ মেছেজ কৰিব পাৰে যদি এই ভিডিঅ'টো ভাল পালে তেন্তে লাইক কৰিব আপোনালোকৰ এনে সহাৰিয়ে আমাক আগবাঢ়ি যোৱাত উৎসাহ যোগাব এনেদৰে দৈনিক খবৰসমূহ চাই থাকিবৰ বাবে ছাবস্ক্ৰাইব কৰিব পাৰে আপোনালোকৰ চেনেল স্বাভিমানী অসম ধন্যবাদ জয় অসম